নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেলত মই প্ৰীতিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজিৰ ৰেচিপিটো হৈছে কাবুলী বুটৰ ঘুগনি, যিটো কোৱা হয় ছলে। আৰু ছলে মই খাইছো পুৰিৰ লগত। আৰু কেনেকৈ বনাও আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই লৈ লৈছো 1 কাপ কাবুলী বুট। আৰু কাবুলী বুটখিনি মই ভিজাই থৈছিলোঁ ৰাতি, আৰু ৰাতিপুৱা বনাব ওলাওতে ইয়াতে 1.5 কাপ হৈ আছে। আৰু এইখিনি ভালদৰে মই ধুই ল'ম আৰু বইলত বহাই দিম। ইয়াতে দিছো মই প্ৰথমে 1 গিলাচ পানী কুকাৰত, আৰু দিম মই ইয়াতে বুটখিনি। আৰু মই আধা গিলাচ পানী ইয়াতে দি দিছো। আৰু আলু এটা মই কাটি দিছো ইয়াতে। তেজপাত এখিলা দিছো আৰু ইলাচি 2টা দিছো মই। ইয়াৰে ফ্লেভাৰটো বইল কৰা সময়ত যদি দিয়ে ধুনীয়া ওলাই। আৰু মই সোৱাদ অনুসৰি নিমখ দিছো, আৰু এইখিনি 3টা হুইসেল মাৰিব বহাই দিছো। মছলাৰ ভিতৰত ব্যৱহাৰ কৰিছো মই জলকীয়া গুড়া 1 চামুচ, হালধি লৈছো মই আধা চামুচতকৈও কম, ধনিয়া গুড়া জিৰা গুড়া আধা চামুচ, আৰু গোটা জিৰা লৈছো, শুকান জলকীয়া আৰু তেজপাত। পিয়াজ লৈছো মই কাটি সৰু সৰু কৰি এটা, আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়া। বিলাহী এটা কাটি লৈছো। কেৰাহীখনত তেল দিয়াৰ পাছত মই ইয়াতে শুকান জলকীয়া, গোটা জিৰা আৰু তেজপাতটো দি এইখিনি ফুটিব দিছো অলপমান সময়। আৰু ইয়াতে দিম মই এতিয়া পিয়াজ। কুটি থৈ দিয়া পিয়াজখিনি দি এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ৰাখিছো। এইখিনি ৰঙচুৱা হোৱাৰ পাছত ইয়াতে মই দিছো আদা নহৰু পেষ্টখিনি। কেঁচা গোন্ধটো যোৱালৈকে মই 2 মিনিটমান ভাজি আছো। আৰু দিছো মই ইয়াতে হালধি গুড়াখিনি। আৰু মই ইয়াতে বিলাহীখিনি দি দিম। আৰু সোৱাদ অনুসৰি নিমখ দিছো। ইয়াতে মই নিমখ কমকৈ দিছো অলপ, যিহেতু বইল কৰাৰ সময়ত দিছিলোৱে মই নিমখ। আৰু এতিয়া মই মছলাখিনি এড কৰি দিছো। মছলাখিনিৰ লগত পিয়াজ আৰু বিলাহীখিনি কমেও মই 3-4 মিনিটমান ভাজি লৈছো। আৰু মই কেঁচা জলকীয়াটো দিছো। জলকীয়াৰ পৰিমাণটো আপোনালোকে বেছিকৈ ৰাখিব পাৰে আপোনালোকৰ সোৱাদ অনুসৰি। আৰু মই ইয়াতে বইল কৰি থৈ দিয়া অলপমান গৰম পানী ইয়াতে এড কৰি দিছো। এক মিনিটমান ভাজি লোৱাৰ পাছত এইখিনি মই বুট আৰু আলুখিনি বইল কৰি থৈ দিয়া ইয়াতে মই যোগ কৰি দিছো। আৰু এইখিনি ভাজি লৈছো। আৰু উতলি থাকিবলৈ দিম মই এইখিনি মিডিয়াম ফ্লেমত কমেও 10-15 মিনিটমান। আৰু এইখিনি মাজতে লাৰি দিয়াৰ পাছত মই ভাঙি ভাঙি দিছো কেইটামান। আৰু এইখিনি হোৱাৰ আগে আগে মই ইয়াতে দিছো গৰম মছলা। এইখিনি হৈ উঠিছে এতিয়া। আৰু মই নমাই লৈছো। এইখিনি মই পুৰিৰ লগত খাইছো, আপোনালোকে ভাতৰ লগত ৰুটিৰ লগতো খাব পাৰে। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহলে লাইক এটা কৰি দিব, কমেন্ট কৰি দিব। আৰু আপুনি মোৰ চেনেলত যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব,
যাতে মোৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। তেন্তে আজিলৈ আহিছোঁ আকৌ লগ পোৱাৰ আশাত। বাই।